মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে কোনে কি আৱিষ্কাৰ কৰিছিল। এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায়ভাগ কম্পিটিটিভ এক্সামত আহি থাকে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। যদিহে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা। তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। প্ৰথমটো চোৱা, কি দিয়া আছে যে টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিলে? আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিলে। আৰু আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ জন্ম হৈছিল 1847 চনৰ 20 মাৰ্চ তাৰিখে স্কটলেণ্ডৰ ইডিনবাৰ্গত। এবাৰ চোৱা, এচি কোনে আৱিষ্কাৰ কৰিছিলে? ইয়াৰ উত্তৰটো হ'ব উইলিছ হেউইলেণ্ড কেৰিয়াৰ নামৰ ব্যক্তিজনে এচি আৱিষ্কাৰ কৰিছিলে। নেক্সট প্ৰশ্ন চোৱা, এইটো ইম্পৰ্টেণ্ট হয় যে কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিলে? চাৰ্লছ বেবেজ নামৰ ব্যক্তিগৰাকীয়ে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল। নেক্সট প্ৰশ্নটো চোৱা, ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল? ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিলে? গুগুলিলমো গিয়োভান্নি মাৰিয়া মাৰ্কনি নামৰ ব্যক্তিজনে ৰেডিঅ' আৱিষ্কাৰ কৰিছিলে। কিছুমানে চমুকৈ জি মাৰ্কনি বুলিও লিখে, গতিকে সম্পূৰ্ণ নামটো মই ইয়াতে লিখি দিছোঁ, চমুকৈ লিখিলেও শুদ্ধ হ'ব। নেক্সট প্ৰশ্নটো চোৱা, বিজুলী বাতি কোনে আৱিষ্কাৰ কৰিছিল? বিজুলী বাতি কোনে আৱিষ্কাৰ কৰিছিলে? বিজুলী বাতি আৱিষ্কাৰ কৰিছিলে থমাছ আলভা এডিছন নামৰ ব্যক্তিগৰাকীয়ে বিজুলী বাতি আৱিষ্কাৰ কৰিছিলে। নেক্সট প্ৰশ্নটো চোৱা, চাইকেলৰ আৱিষ্কাৰ কোনে কৰিছিল? চাইকেলৰ আৱিষ্কাৰ কে মেকমিলন নামৰ ব্যক্তিজনে চাইকেল আৱিষ্কাৰ কৰিছিলে, আৰু তেওঁৰ সম্পূৰ্ণ নামটো মই কাষত ইংৰাজীত লিখি দিছোঁ। নেক্সট প্ৰশ্নটো চোৱা, উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিলে? উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিলে? ৰাইট ব্ৰাদাৰ্ছ। উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিলে? অৰভিল আৰু উইলবাৰ নামৰ ব্যক্তি দুজনে উৰাজাহাজ আৱিষ্কাৰ কৰিছিলে, আৰু তেওঁলোক দুজনক ৰাইট ব্ৰাদাৰ্ছ নামেৰেও জনা যায়। গতিকে ৰাইট ব্ৰাদাৰ্ছ লিখিলেও শুদ্ধ হ'ব, বা তলত দিয়া নাম দুটা লিখিলেও শুদ্ধ হ'ব। নেক্সট প্ৰশ্নটো চোৱা, মোবাইল ফোন কোনে আৱিষ্কাৰ কৰিছিলে? ইয়াৰ উত্তৰটো হ'ব মোবাইল ফোন মাৰ্টিন কুপাৰ নামৰ ব্যক্তিজনে মোবাইল ফোন আৱিষ্কাৰ কৰিছিল। তাৰপিছৰ প্ৰশ্নটো চোৱা, ফাউণ্টেইন পেন কোনে আৱিষ্কাৰ কৰিছিলে? ইয়াৰ উত্তৰটো হ'ব লিউইছ এডছন ৱাটাৰমেন নামৰ ব্যক্তিজনে ফাউণ্টেইন পেন আৱিষ্কাৰ কৰিছিলে। লিউইছ এডছন ৱাটাৰমেন। নেক্সট প্ৰশ্নটো চোৱা, কেলকুলেটৰ কোনে আৱিষ্কাৰ কৰিছিলে? কেলকুলেটৰ আৱিষ্কাৰ কৰিছিলে ব্লেছ পাস্কাল নামৰ ব্যক্তিজনে। গতিকে আজিৰ ভিডিঅ'ত ইমানেই। পাৰ্টটোত আন কেইটামান আমি আলোচনা কৰিম, লগতে ইম্পৰ্টেণ্ট ভিডিঅ'বিলাকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, যদি বিচৰা তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা।